এইটো কি হয় আপোনাৰ এইটো আপোনাৰ মানে গ্লাছৰ হয় আপোনাৰ চেম্পু পানী দিছোঁ ইয়াতে ৱাইপাৰ এইটো কি দিব লাগে ইয়াত আপোনাৰ চেম্পু আৰু আপোনাৰ পানী এইটো খালী পানী ন খালী পানী ডিষ্টিল ৱাটাৰ এটা কি ভৰাইছে এইটো কুলেন কিমান ঢালিব লাগে আপোনাৰ 3 লিটাৰমান ল'ব 3 লিটাৰ ন সম্পূৰ্ণ নাঢালিলেও হয় দুইফালে ভৰাব লাগে ন এইটো ৰিজাৰ্ভাৰত লাগে তেজপুৰ টাউন যাম হয় কিমান লাগে এটা আপোনাৰ 3.1 যায় 3.5 নে 3.1 সম্পূৰ্ণ লাগিব হয় এটা আপোনাৰ মোবিলৰ আপোনাক চেক কৰে মোবিল মানে কিমান আছে আপোনাৰ লেভেলটো হয় লেভেলটো চাবলৈ মানে আপোনাৰ যেতিয়া কমি যায় আপোনাৰ কমি গ'লে আপোনাৰ মানে প্ৰথম ফুটটোত থাকে আপুনি গম পাব আৰু যেতিয়া আপুনি গম পাব যে ছেকেণ্ডটো মানে এইখিনিলৈকে আহি গৈছে তেতিয়া মানে আৰু ঠিক আছে ভালকৈ এই আপোনাৰ দেখা পাব আপুনি এইটো ছেকেণ্ড হ'ল হয় এইটো ফাৰ্ষ্ট হ'লটো এইটো আচ্ছা ছেকেণ্ড হ'ল ন এয়া হ'ল কুলেন সেইটো এটা কি চাইছে আপোনাৰ বেলেঞ্চিং মানে আপোনাৰ গাড়ী যোনটো মানে কপি থাকে হয় চকাটোৰ কাৰণে এইটো মানে আপোনাৰ মিলাই দিয়া হয় এইটো ৰিংটোৰহে সমস্যা ন হয় কেনেকুৱা আপোনাৰ হৈ গ'লে মানে 0 দেখাব মিলি গৈছে আপোনাৰ এতিয়া দুই চাইডে সমানে আছে কি হয় এইটো আপোনাৰ HDT হয় এইটো আপোনাৰ ইঞ্জিনৰ মানে যিকোনো চেক কাৰ প্ৰব্লেম মানে আচ্ছা কৰিব পাৰে ন ইঞ্জিনৰ গোটেইখিনি প্ৰব্লেম মানে ইয়াতে চেক কৰিব পাৰে ন যিকোনো আপোনাৰ ইলেক্ট্ৰিক যিকোনো প্ৰব্লেম পালে হয় আচ্ছা আচ্ছা এটা মানে দেখা দিয়ে ন এইটো আপোনাৰ ব্ৰেকটো ভালকৈ পাম্প কৰি কিনে দিলে হয় আপোনাৰ এইটো ব্ৰেকটো ফটককৈ লাগি যায় সম্পূৰ্ণ ঢালিব লাগে কিমান আছে ইয়াতে পৰিমাণ আপোনাৰ এইটো 500 ml এইটো নাযায় পূৰা 4টা কৰিলে পূৰাই যাব চাৰিটা চকাত কৰা হয় মানে চাফ কৰি দিয়া হয় ব্ৰেকটো পাম্প কৰিছে ন পাম্প কৰি দিয়ে পাম্প মানে এই ব্ৰেক পেডেলত পূৰ্ণ হাৱাটো ওলাই যায় আৰু নতুনটো ব্ৰেক থাকি যায় ব্ৰেকটো ব্ৰেক তেল ভৰোৱাৰ সময়ত মানে ব্ৰেক পেডেল প্ৰেছ কৰিব লাগে প্ৰেছ কৰিব লাগে হয় খুলি দিব লাগে এইটো ব্ৰেক কৰিলে ন এইটো ব্ৰেক আছে এইটো পুৰণা এইটো হ'ল পুৰণা চাৰিটা চকাৰ কাৰণেও লাগে 4টা চকা আচ্ছা আচ্ছা ৰ'বা হা
বারো নম্বর হয় ন